হেল্ল' এভৰিৱান, অনুকূল দাপনৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আৰু আজিৰ মোৰ এয়া কাম কি কৰি আছোঁ দেখা পাইছে। ইফালে এয়া শুকান মাকৈখিনি ওলাব লাগিছোঁ। এই মাকৈৰে গুড়াবোৰ চাহেৰে খাই বহুতেই ভাল লাগে। আৰু এইটো মোৰ এটা ভাগিন, সি তাৰ স্কুলৰ কিছুমান কথা কৈ আছে আৰু সি আমাক যিকোনো কথাই নজনাকৈ থাকিবই নোৱাৰে। সেয়েহে তাৰ কথাখিনি শুনি কামখিনি কৰি আছোঁ। আৰু এই মাকৈখিনি ভণ্টি কামত যাওঁতে এজন মানুহে কাষ্টমাৰে দিছিল তাইক খাবলৈ। সেয়ে মাকৈকেইটা অলপ শুকানো হৈছে আৰু ইয়াক ভাবিলোঁ গুড়ি শুকানকৈ ভাজি গুড়ি খুন্দি থ'ম আৰু চাহেৰে খাব পাৰিম। এই আজিৰ দিনটোৰ কাম আপোনালোকলৈ অলপমান শ্বেয়াৰ কৰিলোঁ। আৰু সি মোক বহুত কথাই কৈ আছে, স্কুলত কি কিনিব পাৰি কি কিনিব নোৱাৰি। বন্ধুক যে বেগ চেগবিলাক স্কুলৰ কিনিব লাগিব। কলা বেগ তুমি কলা বেগ লোৱা নেকি? কলা বেগ আমি বনাই কিনিবা আহিব আৰু ছাতা ফাটাবিলাক নাই, সেইবিলাক নাই। চুৱেটাৰবিলাক কিনিব পাৰিব, সেইটো সৰু হ'ব। চুৱেটাৰবিলাক একেই কালি আমাক গান গাব দিব। কি গান? জনগণ ভালকৈ গাব দিছে। ষ্টেজ যে থাকে তাতে গাব দিছে আমি। হয় নেকি? চব থ্ৰী মাত্ৰ কাৰ গাবা চবকেইটাই এটা ছেকশ্যনৰ গোটেই এটা আৰু চব আছে। কষ্ট আছে এতিয়া ড্ৰয়িং কৰা পাইছিল কি হ'ল সেইটো সেইটো ড্ৰয়িং পাইছিলোঁ পাই হয় এই যে ক'লে একবাৰ লোকেশ্যন মাৰিব গৈছিল আৰু মন কৰা নাই ভালো হৈছে লোকেশ্যন আছে এতিয়া আৰু এনেকৈ পাইছে আৰু এই নহয় ঘূৰি দে মই ক'ব তিন তাৰিখ দিম আৰু ৰাখি যাম তাতে মই তোমাৰ আৰু মই কৈছোঁ এই নাপাতো কৰা নাই মা কথা মলত ফটো কৈছে দেখা মোৰ তো মাছ লগছে কি কৈছে মাছ লগছে চবকে মাছ লগছে টাকা হয় টাকা নহয় ইমান তো নহয় যিমান কাপড় নহয় না কথা আছে এই ফিল কৈছিল বেটা কম দিন এটা আছে আছে কি এটা মানে এটা কি আমি বলে হয় মই তো মানে মই আনি তো মাছ আছে না বলা বাবু এই তুই তো বেটা দিছ এয়া গোটেইখিনি হৈ গ'ল। এতিয়া এইখিনি ৰ'দত দিছে মায়ে। আৰু গোটেইখিনি ৰ'দত শুকাই গ'লে ভাজাৰ পিছত মিক্সিত গুড়া খুন্দিবলৈ ভাল হ'ব, যিহেতু অলপ ভিতৰখিনি কেঁচা কেঁচা হৈ আছে। এইফালে মই এয়া মেচিনটো পিক' কৰিবলৈ ল'ম। আপোনালোকে চাই থাকিব কেনেকৈ ব্লাউজত পিক' কৰোঁ। আৰু এইটো হ'ল চিলাই মেচিন, দুয়োটাই চিলাই মেচিন, কিন্তু এইটোত চব কাপোৰে চিলাব পাৰি, এইটোতো চিলাব পাৰি, কিন্তু এইটোত মই বেছিকৈ পিক' কৰাৰ কাৰণে ভাল পাওঁ। আৰু এই টেবুলখন বনাই লৈছোঁ, মেচিনটোৰ লগত টেবুলখন অহা নাই, মেচিনটো এক্সট্ৰাকৈ কিনিছোঁ আৰু টেবুলখন নিজে বনাই লৈছোঁ। এয়া ব্লাউজ দুটা আছে কাষ্টমাৰক দিবলৈ, সেয়েহে বেজিটো ভাঙি থকাৰ কাৰণে বেজিটো দোকানত পোৱা নাছিলোঁ। যিহেতু ইয়াৰ বেজি নৰ্মেল চিলাই মেচিনৰ নিচিনা নহয়, ইয়াৰ বেজিকেইটা বেলেগ হয়, সেয়েহে দোকানত একেবাৰে পোৱা নাযায়, উপলব্ধই নহয়। আমাৰ ওদালগুৰিত এই বেজিটো নাই, সেয়ে বেলেগৰ পৰা আনিব লাগিব। কিন্তু মই নৰ্মেল চিলাই মেচিনৰে বেজিটো অলপমান সৰু কৰি লৈ ভৰাই কিনে ইয়াত লগাইছোঁ, যিহেতু সোনকালে কামখিনি কৰিব পাৰিলে ভাল। এতিয়া চাই থাকিব আপোনালোকে কেনেকৈ মই পিক' কৰোঁ।
এয়া দেখা পালেনে পিক'খিনি ঠাইত মানে ব্লাউজৰ কৰা হয়। ব্লাউজৰ ছাইডটোতহে মই অকল পিক'খিনি কৰিছোঁ আৰু এইফালে মই যিহেতু কাৰেণ্টৰ মেচিন লাইন বিল উঠি থাকে সেয়ে মেচিনটো বন্ধ কৰি থৈ দিলোঁ আৰু এইফালে টেঙা আছিল খাইছোঁ আৰু ব্লাউজটো এতিয়া মই এইফালে সোমাই থ'ম, কাষ্টমাৰক দিবলৈ ৰেডি হৈ গ'ল। এনেদৰে কামবোৰ ভালদৰে কৰাৰ পিছত কাষ্টমাৰে যেতিয়া সুখী হয় তেতিয়া বহুতেই ভাল লাগে। এইকেইটা মোৰ ষ্টুডেণ্ট আহি গ'ল টিউশ্যনত আৰু এটা আহি আছে। এইটো এটা, সেইটো এটা, বাবুৱা, সেইটো বাবুৱা। হাই কোৱা বাবুৱা। হাই। দিয়া কোৱা হাই। আজিৰ দিনটোৰ ভিডিঅ' মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে যিসকল নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ। আকৌ লগ পাম অন্য নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।